Fagun Sai. এইটো নকৰিবা প্লিজ এইটো নকৰিবা কাৰণ মই ভাবো যে বেছি কৰা নিচিনা লগাটো আৰু যেতিয়া মাকে নিজৰ ল'ৰা ছোৱালীৰ লগত বন্ধুত্ব ৰাখে এনেকৈ মই এফালে আহিবলৈ অনুৰোধ জনাইছো নমস্কাৰ সকলোকে স্বাগতম জনালো MGV Channel এয়া মোৰ ভন্টি মানে মোৰ বাইদেউ নমস্কাৰ ভানুমতি ভন্টি হয় আচল নামটো হ'ল অশ্ৰুমণি বৰা দেই গতিকে সকলো চাই থাকিব ভিডিঅ'বিলাক আজি আমি আকৌ আপোনালোকৰ কমেণ্টবিলাক পঢ়িবলৈ চেষ্টা কৰিম নেকি নিশ্চয় 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 একদম বঢ়িয়া একদম ধুনীয়াকৈ দিল খুলি কমেণ্টবিলাক পঢ়িব লাগিব মই যে ইমান হাঁহি আছো আজি কমেণ্ট পঢ়িবলৈ কিয় 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 এতিয়া যেতিয়া কমেণ্ট পঢ়িম তেতিয়া গম পাব আচ্ছা আজি মানে মই ৰ'ব পৰা নাই কমেণ্ট পঢ়িবলৈ ৰ'ব পৰা নিজকে ৰখাব পৰা নাই ভাগ্য কাৰ নাম আহে আমি ক'ব পৰা নাই দেই যিসকলৰ নাম নাহে তেওঁলোকে বেয়া নাপাব আমি আকৌ পৰৱৰ্তী সময়ত তেওঁলোকৰ নাম ল'ব চেষ্টা কৰিম আমি দেৰি নকৰোঁ আৰম্ভ টপ কমেণ্টটোত আছে স্নেহা দত্তই লিখিছে কুহিৰ মাক দেউতাকৰ মৰমবোৰ দেখি বহুত ভাল লাগিল আজি তেওঁলোকৰ মৰমবোৰ সদায় এনেকৈয়ে থাকে যেন ধন্যবাদ আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভানু আৰু বিজনৰ মৰমবোৰ এনেকৈয়ে থাকে আৰু যাতে আমাৰ সংসাৰ আৰু আগবাঢ়ি গৈ থাকে মই আশীৰ্বাদ দিছোঁ দেই ককাইদেউ আশীৰ্বাদ আছে আমাৰ লগত থেংক ইউ Next. Teaser comment. Topate ase. Secondate ase. Brilliant dase likhise. This episode is very nice. Thank you so much. Dhanyabad. Mollika Gondhia likhise. Hokolore obhinoy khub sundor hoise. Dhanyabad. Okay, dhanyabad. Jutika Fukone likhise. Hodai roi thaku. Hodai roi thakibo de. Bahut dhanyabad. Roi thakibo de. Hodai enake sabole. দিব্যজ্যোতি ডেকাই লিখিছে ইমান ধুনীয়া অভিনয় সকলোৰে মানি গৈছিল ভানুবৰ অভিনয় যেন নালাগে সঁচাকৈ কৈ থকা যেন লাগিছে কি চমৎকাৰ সো মাচ এয়াই আচলতে আমাৰ কাৰণে আশীৰ্বাদ আপোনালোকৰ এই মৰম এনেকুৱা কমেণ্ট এইবিলাকে আমাক আৰু আগবাঢ়ি যাবলৈ উৎসাহিত কৰে আপোনালোকৰ মাজত সদায় থাকিবলৈ আৰু আমি আছোৱেই সদায় আপোনালোকৰ ঘৰলৈতো আমি সদায় আহিয়ে থাকোঁ আমিতো আপোনালোকৰ পৰিয়ালৰ মানুহ কেতিয়াবা আমি যাব পাৰোঁ দেই এনে হেৰিতো যাব পাৰোঁ বাৰু ফিজিকেলি যাব পাৰোঁ কিন্তু ফিজিকেলিয়েতো আছোঁ সদায় সন্ধিয়া আহি থাকোঁ ন আপোনালোকৰ ঘৰলৈ সেইকাৰণেতো কওঁ আপোনালোকৰ পৰিয়ালৰ মানুহ আমি একদম সঁচা কথা আৰু এনেকৈ মৰম কৰি থাকিব আমাক কৰি যাব নেক্সট তাৰপিছত আছে এতিয়া আহিছে ভূপেন বৰাই লিখিছে বেনুধৰ মামাৰ অভিনয় সুন্দৰ হৈছে থেংক ইউ বহুত বহুত ধন্যবাদ মোৰ ককাইদেউ পূৰ্ণিমা দত্তই লিখিছে গোহাঁই লগৰজনৰ অভিনয় সুন্দৰ লাগিল মই লগ পোৱা নাই বাৰু তেওঁৰ হৈ ধন্যবাদ আমি জনাইছোঁ কুসুম বৰুৱাই লিখিছে বিজন আৰু ভানু গুড এক্টিং কৰি প্ৰতিখন চিৰিয়েল কৰি থাকিলে মজা লাগিব থেংক ইউ সো মাচ ধন্যবাদ জনাইছোঁ দেই সকলোৰে ৰীমা তালুকদাৰ লিখিছে অংকিত আৰু কুহিক একেলগে কেতিয়া দেখিম অংকিত আৰু কুহিক কেতিয়া আছে একেলগে মানে যোৰা পাতি ন এইটো আমি ক'ব লাগিব এইটো ভাবিব লাগিব যোৰাটো কাৰ লগত পতাই দিওঁ একেলগে কেনেকে কোন থাকিব প্ৰদীপ বৰাই লিখিছে ভেৰি নাইচ থেংক ইউ সো মাচ ধন্যবাদ ভূপেন বৰাই লিখিছে কুহি বাই অভিনয় চাই সঁচাই বহুত ভাল লাগে তাইৰ হৈ ধন্যবাদ মাক আৰু মাকে ধন্যবাদ জনাইছোঁ দিগন্ত দিগন্ত সোণালী গগৈ লিখিছে দিগন্ত নীলিম তোমাৰ হৈ আমি ধন্যবাদ জনাইছোঁ জয়ন্ত গগৈ লিখিছে নাইচ থেংক ইউ সো মাচ তানিশা লিখিছে যদি কুহিয়ে অংকিতক ভাল পায় মই আৰু বাউলি ফাগুন নাচাওঁ এইটো নকৰিবা প্লিজ এইটো নকৰিবা কাৰণ স্ক্ৰিপ্ট ৰাইটাৰে কেনেকৈ লিখিছে সেই ধৰণেই আমি গৈ থাকিম ন আপোনালোকে যেনেকৈ বিচাৰে আমি তেনেকেই যাবলৈ চেষ্টা কৰি আছোঁ কিন্তু কাহিনীত অকণমান টুইষ্টটো লাগে ন ধৈৰ্য ধৰিব লাগিব শেষলৈ বা কি হয় ন শেষলৈ কি হয় আমিও নাজানো আপোনালোকেও নাজানে গতিকে এই আগ্ৰহখিনিক ধৰি ৰাখিবৰ কাৰণে ইণ্টাৰেষ্টক ধৰি ৰাখিবৰ কাৰণে এনেকৈতো বিভিন্ন ধৰণে যাবই কাহিনীটো অলপ ধৈৰ্য ধৰক চাই থাকক নাচাওঁ বুলি নক'ব আমাৰ অন্তৰ ভাগি যায় দুখ পাওঁ আমি অন্তৰত ন আমি কাৰ কাৰণে কৰি আছোঁ ন তাকেতো চাব দেই চাই থাকিব
কাৰণ ঘোষে লিখিছে অংকিতৰ মাকৰ এক্টিং ভাল নালাগে ল'ৰাটোক নিজে চল দিয়া নিচিনা লাগে সেইটো কথা তাৰ মানে মাকৰ চৰিত্ৰটো এতিয়া কাহিনীকাৰে স্ক্ৰিপ্ট ৰাইটাৰে যেনেকে তেওঁৰ চৰিত্ৰটো লিখিছে সংলাপখিনি যেনেকে আগবঢ়াই লৈ গৈছে তেওঁতো তেনেকেই কৰিছে ন একদম গতিকে কৰিব লাগিব অলপমান এইটো আচলতে কি আজিকালি প্ৰায়বিলাক মাক আৰু সন্তানবিলাক দেখোন ল'ৰাই হওক ছোৱালীয়ে হওক বন্ধুৰ নিচিনাই হয় দেখোন চব কথাটো খোলাখুলিকে পাতে আৰু যেতিয়া মাকে নিজৰ ল'ৰা ছোৱালীৰ লগত বন্ধুত্ব ৰাখে কিবা খোলাখুলি কথা পাতে তেতিয়া কিন্তু ল'ৰা ছোৱালী সদায় ভাল হৈ থাকে তেতিয়া ল'ৰা ছোৱালীয়ে বেয়া হ'বলৈ সুবিধা নাপায় কাৰণ চবতো মাকহঁতে জানেই মাকৰ লগত পাতেই যেতিয়া গতিকে এনেকুৱা এটা সম্বন্ধই আচলতে মাক আৰু সন্তানৰ মাজত হ'ব লাগে মোৰো মোৰ ছোৱালীৰ লগত তেনেকুৱা বন্ধুত্বৰে সম্পৰ্ক আমাৰ দুইজনীৰ লগত সকলো কথাই পাতো গতিকে সেই হিচাপে আমাৰ কাহিনীকাৰে লৈ গৈছে তেনেকে চাই থাকিব আৰু মজা ওলাই থাকিব ইয়াৰ পিছত কাৰ নাম আহে আমি ক'ব পৰা নাই কাৰ নাম আহে এজন কি চোৱাচোন ককাই দেউ এইটো কোনটো গ'ল কোনটো এইটো জম ইউটিউবাৰ অ'কে নামবিলাক অকণমান কিবা ধৰণে আছে যে সেইকাৰণে ধৰিব পৰা নাই ভালকে সঁচাকৈয়ে এতিয়া চাই ভাল লাগিছে ধন্যবাদ আমাৰ লগত এতিয়া আমাৰ কাষতে আৰু কোনোবা আছে আপোনাক অকণমান সময়ৰ কাৰণে আমাৰ এইফালে আহিবলৈ অনুৰোধ জনাইছো এইজন কোন আহি গ'ল চব তেখেতৰ নামৰ কমেণ্টটো পাইছেনে ধৰি লৈ আহিলো কেনেকুৱা পাইছে সেইটো কওকচোন মোৰ মানুহজনে মানে বিজনে যে একেটা কথাকে ৰিপিট কৰি কয় আচলতে কি জানেনে এইটো চৰিত্ৰ কিন্তু সঁচাকৈয়ে আছে মানে এনেকুৱা এজন মানুহ আমাৰ খুব আপোন মানুহ এজন নগাঁৱতে বহুতেই চিনি পায় আছে তেখেতৰো এনেকুৱা এটা এক্সিডেণ্ট এটা হৈছিলে এইটোৰ বাৰু মানে অসুখৰ পিছত অপাৰেশ্যন হৈ পেলাই এইটো হোৱাটো আমাৰ দেখুওৱা হৈছে কিন্তু সঁচাকৈ এজন আছে যাৰ এক্সিডেণ্টৰ ফলত এনেকুৱা হৈ গ'ল আৰু তেনেকৈ ধৰণে কথা কয় গতিকে বহুতেই কমেণ্ট দিছে যে বিজনৰ এই যে একেটা কথা ৰিপিট কৰাটো বেছি হৈছে বুলি কৈছে কিন্তু এইটো একদম সঁচা মানুহ এজনে আছে আৰু সেইজনৰ দৰে দেখা হ'লে গম পালেহেঁতেন আমি জানো যে এইটো সঁচা এনেকুৱা ধৰণে কৰে এজন মানুহ আছে আৰু গতিকে বিজনে নৱজ্যোতি বৰাই তেনেকুৱা ধৰণে তেখেতৰ ধৰণে চৰিত্ৰটো বনাই লৈছে গতিকে মই ভাবোঁ যে বেছি কৰাৰ নিচিনা লগাটো আচলতে আপোনালোকে লগ পোৱা নাই কাৰণে বেছি লাহে লাহে অলপ কমিব কিন্তু তেখেতে নৱজ্যোতি বৰাই বিজন হৈ অলপ কমাব বিচাৰিছে কৈছে নাইকিয়া কৰি দিওঁ নেকি আপোনালোকৰ যাতে মনোগ্ৰাহী হয় কাৰণ আপোনালোকৰ কথা নিশ্চয়কৈ গুৰুত্ব দিব লাগে আৰু অভিনয় যিমান পাৰি সাৱলীল হোৱাটো প্ৰয়োজন বুলি আপোনালোকে ভাবে বা আমিও ভাবোঁ গতিকে চেষ্টা কৰে আপোনালোকে চাই থাকিব মৰম কমিব ন সেই ৰিপিটিশ্যনটো কমিব লাহে লাহে ভাল হৈ আহিব মৰম যেতিয়া মৰম বাঢ়িব মৰম বাঢ়িলেহে সেইটো কমিব একদম এতিয়া কাৰ নাম আহে আমি ক'ব পৰা নাই কিমান সময় হ'ল বাৰু সময় যথেষ্ট হৈছে 8 মিনিট বেছি হৈ গৈছে অলমষ্ট আমি আজি শেষে কৰিব লাগিব শ্বুটিং যিহেতু চলি আছে আৰু কেইটা নাম ল'ব পাৰোঁ ধৰিব পৰা নাই ল'ব নোৱাৰিলেও বেয়া নাপাব নেক্সট টাইম আমি আকৌ ল'বলৈ চেষ্টা কৰিম কুসুম বৰুৱাই লিখিছে বিজন আপোনাৰ পৰিচয় দিলে আৰু ভাল পাম দিয়ক মোৰ পৰিচয় মই নৱজ্যোতি বৰা নগাঁৱত মোৰ ঘৰ সাধাৰণতে মই নাটক লিখি নাটক কৰি অভিনয় নাটকৰ লগত বেছিকৈ জড়িত মই আচলতে বহু দিনৰ মূৰত আগতেও মই কৰিছিলোঁ কেমেৰাত
কিন্তু বহুদিনৰ মূৰত এই চিৰিয়েলখনত অভিনয় কৰিছোঁ গতিকে মোৰ পৰিচয় মোটামুটি সিমানখিনিয়ে আৰু ভাল পৰিচালক আৰু এখন ছবিও আহি আছে আমি পাছত পাতিম আৰু বহুত বেছি টাইপৰ যিহেতু দীঘলৈ গৈ আছে ভাল স্ক্ৰিপ্ট ৰাইটাৰ আমি আৰু পাতিম এই বিষয়ে মই তেখেতৰ স্ক্ৰিপ্টত কেইবাখনো ধাৰাবাহিকত কাম কৰিছোঁ এইবাৰ অভিনয় কৰিছোঁ লগত এইখিনি লাষ্ট এটা কমেণ্ট কৰিম আজি আৰু বেছি নকওঁ বেয়া চেয়া নাপাব দেৱজিতে লিখিছে বিজন দা সোনকালে ভাল কৰি দিব লাগে আমি ভালকৈ চেষ্টা কৰিছো প্ৰচেষ্টা নি আছো মই মৰম চেনেহেৰে তেখেতক ভাল কৰিবলৈ সম্পূৰ্ণ চেষ্টা একাগ্ৰতাৰে কৰি আছো ভয় লাগে ভাল হলে যদি আকৌ মই মানে খুব কুচিয়া জোল খুৱাই আছো পাৰ জোল খুৱাই আছো আৰু কিমান সোনকালে ভাল হয় নাজানো আপোনালোকে আশীৰ্বাদ কৰিব সোনকালে যাতে ভাল হয় আৰু আমাক মৰম কৰি থাকিব আৰু সদায় বাউলি ফাগুন চাই থাকিব বহুত মৰম কৰিব আৰু আমাৰ মৰম যাতে বাঢ়ি বাঢ়ি গৈ থাকে সংসাৰখন বাঢ়ি বাঢ়ি গৈ থাকে তাৰ কাৰণে আশীৰ্বাদ জনাব আৰু ভিডিঅ'বিলাক সদায় চাই থাকিব তো আজিলৈ আৰু ধন্যবাদ